সামগ্ৰী লটানী চাপৰি জনসেৱা বহুমুখী জাতীয় বিদ্যালয়ত অসমীয়াৰ বাপতি শাসন ৰঙালী বিহুৰ লগতে সাংস্কৃতিক অনুষ্ঠানো পালন কৰে। সমগ্ৰ ৰাজ্যৰ লগতে আজি দেখা পোৱা গৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু অনুষ্ঠিত কৰে লটানী চাপৰি জনসেৱা বহুমুখী জাতীয় বিদ্যালয়ত। কণ কণ শিশুসকলক গুণগত শিক্ষাৰে আগুৱাই নিবলৈ লটানী চাপৰি জনসেৱা বহুমুখী জাতীয় বিদ্যালয়ত উমলো অহা অৰ্থাৎ স্মাৰ্ট ক্লাছ ৰূপে এটা নতুন শ্ৰেণীকক্ষৰ সংযোজন কৰে। অসমীয়া পৰম্পৰা আৰু সংস্কৃতিৰে প্ৰচলিত এই বিদ্যালয়খন গুণগত শিক্ষকৰ দ্বাৰা শিক্ষাদান দিয়া এটা উন্নতমানৰ প্ৰতিষ্ঠান। প্ৰতি সপ্তাহত এদিন অসমীয়া সংস্কৃতি কলা কৃষ্টি শিকোৱাৰ বাবে সাংস্কৃতিক অনুষ্ঠান পতা হয় বুলি জানিব পৰা গৈছে। আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে সাংস্কৃতিক অনুষ্ঠান। পুৱাৰ ভাগতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া পৰম্পৰাৰ লগত সংগতি ৰাখি বিভিন্ন কলা কৃষ্টিৰ সাজ পৰিধান কৰি ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা দৰ্শন কৰি যথেষ্ট আপ্লুত হোৱা পৰিলক্ষিত হৈছে। লগতে শিক্ষামূলক বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও। এই কাৰ্যসূচীয়ে ভাটিয়াখালী অঞ্চলৰ ৰাইজ যথেষ্ট উৎফুল্লিত আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নমস্কাৰ, প্ৰথমে মই সমূহ অসমবাসী অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৰে জীৱন যাতে সেই ৰঙেৰে ৰঙীন হৈ পৰে। আপুনি দেখা পাইছে যে আমাৰ আজি বিদ্যালয়ৰ পৰিৱেশটো চাইছে। আজি কি হৈছে আমাৰ বিশেষকৈ আমাৰ লয়াৰ ছেকশ্যনটো সেই লয়াৰ ছেকশ্যনটো ডেভেলপ কৰিবলৈ আমি কিছুমান পদক্ষেপ হাতত লৈছোঁ। আমাৰ জনসেৱা বহুমুখী জাতীয় বিদ্যালয়ৰ বিষয়ববীয়াসকল আৰু আমাৰ শিক্ষাগুৰুসকলৰ অশেষ কষ্টৰ ফলত আজি এই পৰিৱেশটো আপোনালোকে দেখা পাইছে। আমি জানো যে প্ৰাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেকুৱা এটা ক্লাছৰুম স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা কৰিছোঁ য'ত নেকি আমি ল'ৰা ছোৱালীক গুণগতভাৱে শিক্ষা প্ৰদান কৰিব পাৰোঁ। আপোনালোকে গম পাইছে বা আমি চবে জানো যে ফ্ৰবেন মাৰিয়া মণ্টেছৰী তেওঁলোকে কি কৰিছিল, পুথিগত বিদ্যাতকৈ তেওঁলোকে কি কৰিছিল, লাৰ্ণিং বাই ডুয়িং আৰু প্লে মেথড এইবিলাকৰ জৰিয়তে ল'ৰা ছোৱালীক শিক্ষা দিব বিচাৰিছিলে। তো আমি তাৰে এটা হেৰিত গৈ আছোঁ যাতে ল'ৰা ছোৱালীয়ে নিজে নিজে আমি কিছুমান সিহঁতক এক্টিভিটি আমি এজ এ গাইড হিচাপে থাকিম, সেই এক্টিভিটিখিনি দেখাই দিম আৰু সিহঁতে কৰিব আৰু য'ত নেকি সিহঁতৰ যিটো ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট সেইটো যাতে হয় এই তাৰে চেষ্টা আমি হাতত লৈছোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে দেখাও পাইছে আজি আমাৰ ৰুমটো স্মাৰ্ট ক্লাছৰুম, যিমান টিচিং এইডছ লাগে এইখিনি আছে আৰু এইটো আমাৰ এটা প্ৰথম পদক্ষেপ। আৰু আমাৰ সেই লয়াৰ ছেকশ্যনটো আৰু উন্নত কৰিবলৈ আমি আৰু বিভিন্ন ধৰণৰ পদক্ষেপ আমি হাতত ল'ম। এই বিদ্যালয়খনৰ নাম কি? জনসেৱা বহুমুখী জাতীয় বিদ্যালয়। আমাৰ বাপতি শাসন ৰঙালী বিহুটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু আপোনালোকে গম পাইছে বা আমি বিশেষকৈ সংখ্যালঘু এলেকাৰ মানুহ, তো আমাৰ ল'ৰা ছোৱালীবিলাকে বিহু কি এইটো অলপ মানে কমকৈ গম পায়। তো তাৰে এটা আভাস দিবলৈ তাৰ লগত ভালকৈ আমি বস্তু জনাবলৈ আমি কি কৰিছোঁ, আজি আমি অনুষ্ঠুপীয়াকৈ আমি বিহু অনুষ্ঠান ইয়াত পাতিছোঁ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ধুনীয়াকৈ বিহু ডান্স কৰিছে। প্ৰথমেই মই আমাৰ জনসেৱা বহুমুখী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সংবাদকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ বিদ্যালয়ত বিশেষকৈ লয়াৰ ছেকশ্যনৰ কাৰণে অংকুৰ আৰু প্ৰাক প্ৰাথমিকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি আমাৰ বিদ্যালয়ত এখনি স্মাৰ্ট ক্লাছৰুমক আজি অপেনিং কৰিছোঁ, যাৰ নাম আমি ৰাখিছোঁ উমলোৱা, য'ত নেকি ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে একেলগে উমলিব। ইয়াত আজি আমি জানো যে সৰু সৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ বিকাশ কৰিবলৈ অকল সিহঁতক থিয়ৰিকেলি পঢ়ালেই নহ'ব, কিছুমান প্ৰেক্টিকেলৰ দৰকাৰ আছে। গতিকে আজি আমি সিহঁতক 1 2 3 4 এনেকৈ পঢ়াই আছোঁ, কিন্তু যেতিয়া আমি সিহঁতৰ হাতত 1ৰ এটা চিম্বল আমি সিহঁতৰ হাতত দি দিব পাৰিম, তেতিয়া হয়তো সিহঁতে অলপ ভালকৈ বুজিব পাৰিব যে 1 এইটো 1 মানে সিহঁতৰ ব্ৰেইনত মানে সোনকালে সোমাব। তাৰ প্ৰতি আমি লক্ষ্য ৰাখি
যিমান টিচিং এইডছ লাগে সেইবিলাক আমি আজি আমাৰ এইটো ক্লাছৰুমত সংযুক্ত কৰিছোঁ। আমি এখন স্মাৰ্ট টিভি ইয়াত সংযুক্ত কৰিছোঁ, য'ত নেকি ছাত্ৰ ছাত্ৰীয়ে কিছুমান কাৰ্টুনৰ দ্বাৰা সিহঁতক আমি শিক্ষা দিব পাৰোঁ, সেইটো আমি ব্যৱস্থা কৰিছোঁ। গতিকে মই আশা কৰিছোঁ এইটোৰ দ্বাৰা আমাৰ বিদ্যালয়ত বহুতো পৰিমাণৰ আমি ফলাফল পাম। আৰু আজি এই ক্লাছৰুমটো উদ্বোধনী কৰিছে আমাৰ বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ ফাহিম আহমেদ আৰু প্ৰাক প্ৰাথমিকৰ ছাত্ৰী মেহতাজ তামান্না, লগতে সহায় কৰিছে আমাৰ বিদ্যালয়ৰ সভাপতি জুলফিকাৰ আলী ভুট্টো ডাঙৰীয়া, লগতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষা ছাবিনা ইয়াছমিন ডাঙৰীয়ানীয়ে সিহঁতৰ লগত সহায় সহযোগিতা কৰিছে। ধন্যবাদ।